অ' মাই গড গাইজ, পিছফালৰ ভিউটো চাওক একবাৰ। মই যে ক'ত আহিছোঁ, মই নিজে পাগলা হৈছোঁ। মানে এনেকুৱা এখন জেগাত আহিছোঁ গুৱাহাটীৰ। মই কৈছোঁ না আপোনালোকক যে গুৱাহাটীত কিছুমান সৰু সুৰা জেগা আছে, দেখিলে আপোনালোকৰ মানে পাগল হৈ যাব। মানে এনেকুৱা মানে কিছুমান জেগা আছে, ইমান ধুনীয়া লাগি আছে। মই পাগলা হৈ গৈছোঁ, মানে ইমান ধুনীয়া জেগা। চাওক, প্ৰথমত দেখাই আছোঁ দৃশ্যটো, মোৰ পিছফালৰ চাওক দেখাই আছোঁ। এয়া চাওক, মানে চাৰিওফালে পাহাৰ চাব। আৰু এইখিনিত আছে ৱাটাৰফল আগত তাৰমানে মানে মেপত চালোঁ তো অলপ পিছত মানে এতিয়া নাযাওঁ আৰু অলপ পিছত যাম। এতিয়া চাওক ভিউটো চাওক এবাৰ, কি মজা লাগি আছে। মানে আহি পালোঁ মাত্ৰ অলপ আগত আহি পালোঁ। তো এতিয়া মানে ৰেষ্ট টেষ্ট কৰি লওঁ, কৰাৰ পিছত তাৰপিছত অলপ মানে গধূলি টাইমত যাই কিনে অলপ ফুৰি আহিম, আপোনালোকক দেখুৱাম। আৰু কৈছোঁ না, এইটো হ'ল প্ৰথম ব্লগ গুৱাহাটীৰ। আৰু দ্বিতীয় মানে নেক্সট ব্লগ পাব আৰু পাই থাকিব, চালেহে পাই থাকিব, চাব পাই থাকিব। তাৰপিছত প্ৰথমটো মানে এইটো দেখালোঁ, তাৰপিছত পাব ৱাটাৰফলত, তাৰপিছত পাব মন্দিৰৰ এটা, ঠিক আছে। মানে আহিছোঁ যেতিয়া মানে গুৱাহাটীখন ঘূৰি ল'ম, চাই মানে জেগাবিলাক মানে চাই যাম আৰু কৈছোঁ না আপোনালোকক দেখুৱাম মানে গুৱাহাটীৰ সৰু সুৰা জেগাবিলাক। তো আপোনালোকে চাব, আৰু যদি ভাল লাগে আপোনালোকে আহি ঘূৰি ঘূৰি যাব পাৰেন, একদম ফ্ৰী মানে বিনামূলীয়া, ঠিক আছে। তো আৰু ইয়াতে এটা প্ৰব্লেম কি, মানে বৰষুণৰ কোনো গেৰাণ্টি নাই, কেতিয়া আহে নাহে কোনো ঠিক নাই। ৰ'দ বৰষুণ মানে সমানে। এতিয়া চাওক মেঘ কৰি আছে চাৰিওফালে, মানে এতিয়া বৰষুণ আহিব পাৰে, কোনো গেৰাণ্টি নাই, ঠিক আছে। তো এতিয়া আমি ৰুমত যাওঁ আৰু তাৰপিছত গধূলি ইমান মানে পিছবেলা যাম আৰু ৱাটাৰফলটো অলপ ঘূৰি আহোঁ, ঠিক আছে। এতিয়া মানে অলপ টোপনি ক্ষতি হৈছে, ট্ৰেইনত টোপনি মাৰিব পৰা নাই, ভিৰ বাপৰে বাপ, ঠিক আছে। তো বাই বাই।